গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলটো আপোনালোক সকলোক স্বাগতম জনাইছোঁ আৰু এতিয়া মানে আমাৰ দাদাই টিকুৰা দাই মানে গাড়ী ধুই আছে এতিয়া মানে ফুৰিবলৈ যাম ফুৰিব মানে এনে অলপ ওলাই যাম বলকচোন ক'ত ওলাই যাম দেখুৱাই যাম বলক এতিয়া মানে ওলাই যাম অলপ মানে আপোনালোকক দেখুৱাই যাম আপোনালোকে চাবলৈ হ'লে শেষলৈ ব্লগটো চাব আৰু বলক এতিয়া গাইজ এতিয়া মানে জুবিনদাৰ গান শুনি শুনি আমি যাম আৰু এয়া দাদা গাড়ী চলাই আছে আৰু বলক এইটো আমাৰ মথালি আৰু তাৰে কাষেৰে এইটো কালী মন্দিৰ ইয়াত কালী মন্দিৰ ডাঙৰ কৰি পূজা হয় দেৱালী বুলি কয় তেতিয়া মানে ডাঙৰ কৰি পূজা হয় আৰু এতিয়া আমি যাম বলক এইবিলাক আমি যাই আছো ক'ত যাওঁ আপোনালোকে দেখুৱাই যাম বলক গাইজ সেইবিলাক দেখিছেনে সৰিয়হ ফুল ইমান ধুনীয়া লগা হৈছে চাওক গাইজ এতিয়া আমি আমাৰ মানে চক বুলি কওঁ আদাবাৰী চক সেইটো পাম এইটো আমাৰ চক পালো এইটো চক আমি যাম এতিয়া লোৱাৰকাঠা বুলি কয় তাতে যাম কিয় যাম বলকচোন চক আৰু এইবিলাক দোকান আছে ইয়াত বাজিছিল তাহানি ইয়াতে মানে এতিয়া মানে আমাৰ মানে গাড়ীখন অলপমান পাম্পটো কম হৈছে সেইটোৰ বাবে আমি লোৱাৰকাঠাত আহিছিলোঁ আৰু পাম্প দিবলৈ এতিয়া মানে দাদা ওলাই গৈছে মানে এতিয়া পাম্প দিব গৈছে আৰু মই ইয়াত বহি আছোঁ মানে এইটো লোৱাৰকাঠাৰ চক বুলি কয় এইটো লোৱাৰকাঠা চক মই মানে ভিতৰৰ পৰাই দেখুৱাই দিছোঁ দিয়ক বাহিৰৰ পৰা ওলাই নাযাওঁ আৰু এইখন লোৱাৰকাঠা চক বুলি কয় আৰু বহি আছে আৰু ভিতৰত বহি আছোঁ গাইজ ফাইনেলি আমি এতিয়া ঘৰলৈ যাম মানে এতিয়া পাম্প চাম্প দিয়া হ'ল এতিয়া দাদা এতিয়া মানে গাড়ী ঘূৰাই আছে এইটো আনি এতিয়া আমি ঘৰত যাম বলক এতিয়া আমি ঘৰলৈ যাই আছোঁ গাইজ ঘৰলৈ উভতিছোঁ আৰু গাইজ এতিয়া মানে দাদাই দোকানত গৈছে সেইবাবে চকতে ৰখিছোঁ দোকানত কিবা আনিবলগীয়া বস্তু আছে সেইখিনি আনিবলৈ আৰু মই লগতে চিপছ আনিব লৈছোঁ চিপছ আনি চাওঁ লৈছোঁ দাদা আহিছে আনি চাওঁ লৈছোঁ এই দাদা আহিছে চিপছ গাইজ চিপছ আনিলে ফাইনেলি चिप्स दे दे मुझे चिप्स खाऊंगा हम चिप्स खाई आसो और चिप्स खाई एक जगह और जाए आसो देखा जाम बोलो
আপোনালোকক আমাৰ খেতিখন দেখুৱাম এতিয়াৰ পৰাই দেখুৱাই আছোঁ দিয়ক কেনেকুৱা লাগিছে গাইজ জনাব এটা কমেণ্ট কৰি আমাৰ দাদাই গাড়ী চলাই আছে আৰু মই ইয়াত বহি যাই আছোঁ চিনাৰীখিনি বহুত ধুনীয়া লাগিছে ধুনীয়া কৰি ইমান গছ গছনি আছে দেখিছেনে গাইজ এইখানে জেগা হাইষ্ট ভাল লাগে গাইজ চাওক ইয়াত ফটো শ্বুট কৰিলে বহুত ধুনীয়া চিনাৰী হয় sampai pala পাৰে পাৰে যাই আছোঁ গাইজ দাদা আৰু মই জেগাত আমি ৰখিছোঁ কি সুন্দৰ জায়গা চাওকচোন কেনেকুৱা লাগিছে গাইজ ভাল লাগিছে নে গাইজ ইয়াত আমি ৰখিছোঁ বিলাক গাড়ী যাই আছে গাইজ আমি এতিয়া ভিডিঅ' ফটো এইবিলাক সকলোবোৰ বনাই ল'লোঁ এতিয়া আমি ঘৰলৈ যাওঁ বলক ব্লগটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই